নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মোৰ এই ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক শিকাই আছোঁ যে য়োগা এডুকেশ্যন S1.8 D.el.ed ফাৰ্ষ্ট ছেমিষ্টাৰৰ এছাইনমেণ্ট সম্পৰ্কে আজি আপোনালোকক দেখুৱাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টি চাই থাকিব। প্ৰথমে ইয়াতে লিখিছোঁ ফ্ৰণ্ট পেজত আছে পেপাৰ কোড, পেপাৰ নেম, টপিক নেম দিছোঁ, ছাবমিটেড কোনটো আছে সেইটো দিছোঁ। তাৰপিছত আছে ছাবমিটেড বাই দিছোঁ, ইফালে ইয়াতে ছাবমিটেড বাই দিছোঁ। তাৰপিছত ইয়াতে আছে কণ্টেণ্টছত আমি এই এছাইনমেণ্টত কি মই ছাবমিট কৰিছোঁ, কি লিখিছোঁ সেই সম্পৰ্কে লিখিছোঁ। তাৰপিছত আছে একনলেজমেণ্টত কি লিখিছোঁ। একনলেজমেণ্টত লিখিছোঁ মই মোৰ শ্ৰদ্ধাৰ শিক্ষয়িত্ৰী বা তোমালোকৰ শিক্ষক যদি হয় শিক্ষকৰ নাম লিখিবা। মই শিক্ষয়িত্ৰীৰ নাম লিখিছোঁ। বাইদেউৰ নাম, বাইদেউক ধন্যবাদ জনাইছোঁ মোক এই সঁপি দিয়া কামটো এছাইনমেণ্ট অন ৰিপৰ্ট কৰিব দিয়াৰ বাবে। তেওঁক এইটো বিষয়ত তেওঁৰ প্ৰদান কৰা জ্ঞানৰ বাবে তেওঁক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ মোক যিকোনো এজন যোগ্য ব্যায়াম অনুশীলনকাৰীৰ লগত সাক্ষাৎ কৰা আৰু তেওঁ লাভ কৰা অভিজ্ঞতাৰ বিষয়ে 1.8 কাকতৰ প্ৰশিক্ষক হিচাপে তেওঁ মোক স্পষ্টকৈ বুজাই দিছে। এই সম্পৰ্কে লিখিছোঁ। আপোনালোকে ভালদৰে চাই থাকিব আৰু PDF-টোৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে তাৰ পৰা PDF-টো ডাউনলোড কৰিব পাৰিব। তাৰপিছত আছে ইন্ট্ৰডাকশ্যন দিছোঁ। ইয়াতে চাওক, আপোনালোকে ইন্ট্ৰডাকশ্যন দিছোঁ। ইন্ট্ৰডাকশ্যন ভালদৰে আপোনালোকে চাব। তাৰপিছত দিছোঁ মিনিং এণ্ড ডেফিনেশ্যন অফ য়োগা, এই সম্পৰ্কে দিছোঁ। আৰু দিছোঁ তাৰপিছত এইটো দিছোঁ ৰিপৰ্ট ৰাইটিং। মই ৰিপৰ্ট ৰাইটিং দিছোঁ যে যিটো য়োগা চেণ্টাৰত গৈ মই ভিজিট কৰিছোঁ, সেই ভিজিট কৰা ছাৰজনৰ লগত মই সাক্ষাৎ কৰিছোঁ আৰু সেই সম্পৰ্কে য়োগা সম্পৰ্কে মই তাৰ পৰা বহুতো জ্ঞান লাভ কৰিছোঁ আৰু সেই বিষয়ে মই লিখিছোঁ। তাৰপিছত ইয়াতে আছে মই যে যিটো য়োগা চেণ্টাৰত গৈছিলোঁ, সেই য়োগা চেণ্টাৰৰ এটা ফটোটো চাই মই ইয়াৰ বিষয়ে লিখিছোঁ যে ছাৰজনী কোন আৰু এই য়োগা কেন্দ্ৰ যিটো আছে সেইটোৰ নামটো মই ইয়াতে মেনশ্যন কৰি দিছোঁ। আপোনালোকে চাব পাৰিব PDF-ত। এইটো লিখিছোঁ। তাৰপিছত লিখিছোঁ এইমছ এণ্ড অবজেক্টিভছ অফ য়োগা, যোগৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে এইবিলাক লিখিছোঁ। তাৰপিছত ইয়াতে আছে যোগৰ উপকাৰিতা অৰ্থাৎ ইফেক্টিভনেছ অফ য়োগা, উপকাৰিতাবিলাক লিখিছোঁ। তাৰপিছত লিখিছোঁ মই বিব্লিঅ'গ্ৰাফি, এইটো মই ক'ৰ পৰা সংগ্ৰহ কৰিছোঁ। এই এছাইনমেণ্টটো লিখাৰ কাৰণে মই কি কিতাপ ফ'ল' কৰিছোঁ, কাৰ সহায় লৈছোঁ, ইয়াতে লিখিছোঁ। বিব্লিঅ'গ্ৰাফি অৰ্থাৎ গ্ৰন্থসূচীত এইটো লিখিছোঁ। তাৰপিছত লিখিছোঁ কনক্লুজন। চাই ল'ব পাৰিব বন্ধু বান্ধৱীসকল। আৰু এই ভিডিঅ'টো যদি ভাল লাগে তেন্তে আপোনালোকে এটা লাইক কৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ থাকিল।